গুড মৰ্ণিং। এতিয়া ৰাতিপুৱাৰ সময় হয়। ৰাতিপুৱা উঠি মোবাইলটো হাতত লৈ অকণমান ভিডিঅ' কৰোঁ বুলি ভাবি সেয়েহে ফুলৰ গছকেইডালে দেখাওঁ, বেলেগ দেখাব লগা নাই। এয়া হৈছে এৰিকা পামৰ পুলি হয়। এইবিলাক নিজে নিজে হয়, যোৱা বছৰ হৈছিলে আৰু এইবাৰতো হ'ব। বহুতবিলাক পুলি আছে। এইবিলাকতো ডাঙৰ হৈ গৈছে, কোনোবাক লাগিলে লৈ ল'ব, ফ্ৰীতে দিম বাৰু। আৰু এই গছডাল দেখিছেনে, মই যত্ন কৰিও ঠিক কৰিব পৰা নাই, পাতবিলাক পুৰি পুৰি গৈ আছে, কিয় যে এনেকুৱা হৈছে। কোনোবাই জানিলে মই আপোনালোকে সোধোঁ, জনাবচোন কি কৰিব লাগিব। আপোনালোকে প্ৰশ্ন উত্তৰ দিছিলে মোক আৰু মই ভালো কৰিছোঁ কেইবাটামান তেনেকৈ। আপোনালোকক কৈছোঁ বাৰু, ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আৰু কেইডালমান যিহেতু আছে, যি আছে মাজে মাজে তাকে দেখুৱাম, কাৰণ মই এইবিলাক ভাল পাওঁ। হয়তো ভাল পোৱাবিলাকে ভাল পাব, যোনে প্লান্ট ভাল পায়। আৰু এইডাল দেখিছেনে, যত্ন কৰিব নালাগে, এনেই ইমান ধুনীয়া হয় নহয়নে, একদম যত্ন কৰিব নালাগে। আৰু এইডাল দেখিছেনে, এইডাল হৈছে মোৰ শাহুমাৰ দেউতাকৰ, মানে মোটামুটি ক'ব গ'লে 100-150 বছৰমানে হ'ল এইডাল। এতিয়া ৰাতিপুৱাৰ সময় হয়, মুখখন দেখিলে গম পাব, চকুবিলাক ফুলি ফুলি আছে। এতিয়া মোটামুটি 6টা বাজিছে আৰু যিহেতু মই মুখটো ধুম আজি দেওবাৰ, মুখটো ধুম, সেয়েহে যোৱাকালি কৰিব লাগিছিল মাছাজটো, যি নহওক কৰা নহ'লে, এতিয়া কৰিব ওলাইছোঁ। যি নহওক মইনো চুলিত মাছাজ কেনেকৈ কৰোঁ তাকে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এতিয়া ভিডিঅ' চাই থাকিব। প্ৰথমতে লৈছোঁ এই এটা বাতি, তাত দিম প্ৰথমতে এয়া নাৰিকলৰ তেল। এইটোৱে আমি সৰুৰ পৰা ব্যৱহাৰ কৰি আছোঁ আৰু এইটো খুবেই ভাল হয়, মানে কোনো বেয়া চাইড ইফেক্ট নাই আৰু খুবেই ভাল হয় এইটো। সকলোৱে চিনি পায় বাৰু। এইটো সৰুৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ, আগৰ পৰাই ব্যৱহাৰ কৰি আছোঁ, এতিয়াও ব্যৱহাৰ কৰি আছোঁ। যি নহওক, নাৰিকল তেল প্ৰথমতে লওঁ। এয়া নাৰিকলৰ তেলখিনি হৈ গ'ল, লৈ ল'লোঁ বাতিত। তাৰপিছত আৰু দেখাই আছোঁ কি কি দিম। আৰু এয়া হৈছে এল'ভেৰা জেল, যিটো মই ষ্ট'ৰ কৰি ৰাখিছিলোঁ, কাৰণ বহুতবিলাক পাত নষ্ট হৈ গৈছিলে। তাৰ গছডাল মৰাৰ আগে আগে মই কাটি এনেকৈ ষ্ট'ৰ কৰি ৰাখি দিছিলোঁ, ফ্ৰিজত ৰাখি দিছিলোঁ। ধুনীয়া হৈ আছে, কোনো বেয়া হোৱা নাই, কাৰণ পানী ইয়াত মিক্স নাই কৰা। যি নহওক, এইটো দিলোঁ প্ৰয়োজন অনুযায়ী। আৰু ভিটামিন ই, যোনে যোনে ব্যৱহাৰ কৰে সিহঁতে জানিব, এইটো ভিটামিন ই মুখতো মাছাজ কৰা হয় আৰু চুলিতো লগোৱা হয়। এটা দিম মই এৰিৰ পৰা। বাকলি গুচাই পেলাই উলিয়াই, টেবলেটটো উলিয়াই ৰসখিনি উলিয়াম, এটা ফুটা কৰি লৈ পেলাই। আৰু মই ভইচ অভাৰ কৰি কথা কৈ আছোঁ, কাৰণ চাউণ্ড মোৰ বহুতেই কম হয়, কাৰণ ৰাতিপুৱাতে কথা কৈছোঁ, মই চিঞৰি ক'ব পৰা নাই। সেয়েহে যদিও কথা কৈছোঁ, শুনা একদম যোৱা নাই, চাউণ্ড বঢ়াই দিয়াৰ পিছত শুনা যোৱা নাই, সেয়েহে মই ভইচ অভাৰ কৰি কথা কৈ আছোঁ। আৰু এয়া ভিটামিন ই উলিয়ালোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ মিহলি কৰি ল'ম গোটেইখিনি বস্তুৱে। বেক কেমেৰা কৰি দেখাই দিলোঁ। এয়া যিহেতু হাতেৰে লগাম, হাতেৰে মিহলি কৰি আছোঁ, হাতেৰে মাছাজ কৰিম এতিয়া। এয়া ফাইনেলি মাছাজ কৰা হৈ গ'ল। এতিয়া মাছাজৰ কাৰণে ৰেডি। প্ৰথমতে চাৰিওফালে ধুনীয়াকৈ লগাই ল'ম আঙুলিতে। আঙুলিৰে লগাব লাগিব, তেতিয়াহ'লে চাৰিওফালে ধুনীয়াকৈ লাগি যাব। প্ৰথমতে লগাই ল'ম, চাই থাকক ভিডিঅ'টো তেতিয়াহ'লে। সকলোৱে ট্ৰাই কৰি চাবচোন, মানে এনেকৈ যত্ন কৰিলে, যিহেতু বহুত বেছি বেলেগ বেলেগ বস্তু নাই আৰু এইবিলাক ঘৰুৱা বস্তু হয়। এল'ভেৰা জেল ঘৰত নাথাকিলেও কিনিব পোৱা যায়, তেনেকৈ আনিলে হ'ল আৰু কিনি বজাৰৰ পৰা আনি পেলাই এনেকৈ লগাবচোন। সঁচাকৈ চুলিখিনি খুবেই মানে চফ্ট হয় চুলিখিনি, আৰু ষ্ট্ৰেইট হয়। মই যিহেতু মাজে মাজে লগাওঁ, মই মানে যত্ন কৰিলে খুবেই ভাল। যিমান ব্যস্ততাৰ মাজত হ'লে এইবিলাক মানে মাজে মাজে নিজৰ দেহা যত্ন ল'ব লাগে। এনেকৈ ময়ো লোৱা নহয়, এতিয়া অকণমান ল'ৰা ডাঙৰ হৈছে বুলি মই অকণমান লাহে লাহে এতিয়া আৰম্ভ কৰি দিছোঁ আৰু এইবিলাক আগতে কৰিছিলোঁ। বহুদিন মাজতে মোৰ এইবিলাক যত্ন কৰা হোৱাই নাছিল। যত্ন নকৰাৰ কাৰণে অকণমান চুলি তুলিও মানে ড্ৰাই হৈ গৈছিল, অকণমান বেয়া হৈ গৈছিলে, সেয়েহে আৰম্ভ কৰি দিলোঁ। এতিয়া গোটেইখিনি ঢালি ল'লোঁ। ঢালি লোৱাৰ পিছত এতিয়া লাহে লাহে হাতেৰে লাহে লাহে মালিচ কৰিব লাগিব, একদম কোমল হাতেৰে ধুনীয়াকৈ লাহে লাহে মালিচ কৰিব লাগিব, তেতিয়াহ'লে চুলিৰ গুৰিত ধুনীয়াকৈ লাগি যাব গোটেইখিনিয়ে। আৰু এইটো বেলেগে যদি কৰি দিয়ে খুবেই ভাল, ধুনীয়াকৈ চাৰিওফালে লাগিও যায় আৰু মানে আৰামটো লাগে, মানে টোপনি আহি যাব বেলেগে যদি এনেকৈ ধুনীয়াকৈ কৰি দিয়ে মাছাজ। লাহে লাহে এতিয়া চাৰিওফালে এনেকৈ লাহে লাহে মাছাজ কৰি গৈ থাকিম, মানে ক'তো গেপ নিদিওঁ আৰু গোটেই মূৰটো এনেকৈ মাছাজ কৰি গৈ থাকিম। আৰু এনেকৈ মাছাজ কৰি চাব, সঁচাকৈ বহুত আৰাম পোৱা যায়। ফাইনেলি মুখটো ধুই আহি গ'লোঁ। এয়া চুলিখিনি দেখিব অকণমান শুকাইছে, যদিও অকণমান ভিজা আছে ভিতৰৰ ফালে, অকণমান শুকাইছে আৰু এয়া কেনেকুৱা হৈছে ক'ব, দেখিছেনে? একদম চফ্ট হয় আৰু ষ্ট্ৰেইট হৈ যায় চুলিখিনি, ধুই পাইছে।
এয়া পিছফালটো দেখুৱাই দিলোঁ আৰু এতিয়া আঁচৰি পেলাই দেখুৱাই আছোঁ আপোনালোকক। সকলোৱে একবাৰ ট্ৰাই কৰি চাব, মানে খুবেই ধুনীয়া হয়। ক'লোঁ যে একেবাৰে চফ্ট হয় চুলিখিনি আৰু ষ্ট্ৰেইট হয়। বহুতে ষ্ট্ৰেইট কৰিব খোজে চুলি, এনেকৈ যত্ন কৰি থাকিবচোন, চুলিখিনি নিজে ষ্ট্ৰেইট হৈ যাব। আৰু ষ্ট্ৰেইট হোৱা ভিডিঅ' মই দিম বাৰু যদি লাগে আৰু, তেতিয়াহ'লে চাই থাকিব। আজিলৈ আহিলোঁ, ধন্যবাদ।